ৰখচোন এই ভাই চিনি পাইছা নাই এ কংকন চিনি পাইছা এ ইমান দিনৰ মূৰত তোক দেখা পাইছো তই ক'ৰ পৰা ওলালিহি বে কাম এটা কৰি আহিলো ৰবা কি কৰি আছিলা এতিয়া ইয়াত এই ৰবা এয়া ফ্ৰী ফায়াৰ অলপ খেলি আছিলো বহি বহি কিনো কৰি থাকিম অকলশৰীয়া জীৱনো ভাই ফ্ৰী ফায়াৰ খেলি আছিলা এটাকে তোমাক লাগি মই আছো কৈছিলো মোৰ লগত ইউটিউবত ভিডিঅ' বনাম বল তুমি এতিয়া কি কৰি আছা কি মানে এইয়াই মোৰ প্ৰফেশ্যন সেইটোৱে ইউটিউবত ভিডিঅ' বনোৱা ইউটিউবত ভিডিঅ' বনাই আছা তথাপিও মানে ইনকাম চিনকাম কিবা হয়নে বাৰু নে তোমাক দেখাইছো মনে মনে এইটো চাবা হা মোৰ ইনকাম কাকো নকবা কিন্তু দেই মানে কিয় কম এই ভাই কিয় কম তুমি ভাল যদি আগুৱাই যোৱা মোৰ ভাল লাগিব ন এই মানে কি হ'ল মই এটা যদি ভিডিঅ' বনাওঁ ইনকাম চাবা এতিয়া মই এই মাত্ৰ জাষ্ট পইচা উলিয়াই আনিছো এয়া চোৱা দেখিছা কি 1 মান্থৰ ইনকাম এয়া এই 1 মান্থৰ নহয় এটা ভিডিঅ'ৰ মই কিমান টকা পালা তুমি এটা ভিডিঅ'ত 30000 টকা 30000 টকা এটা ভিডিঅ' এই ভাই মোৰ বিলিভ নহয় এই ভাই মোৰ বিলিভ নহয় কিন্তু তুমি মোৰ লগত এবাৰ সোমাইছো আৰু তেতিয়া গম পাবা নহয় তোমাক কৈ আছিলো এতিয়া তুমি ফ্ৰী ফায়াৰ খেলি আছা কৈছিলো ফ্ৰী ফায়াৰ খেলি বাদ দি পেলাই মোৰ লগত সহযোগ কৰিবলৈ মই দিছিলো পাৰ্টি খুৱাব লাগে দেখোন বে তই বাদ দিয়া কিন্তু পাৰ্টি খুৱাব লাগে দেখোন তই পাৰ্টি লাগে বলা 30000 টকা ইনকাম কৰিছ মই লগৰকেইটা ফোন কৰিম তই থাকিব লাগিব কিন্তু সেইটো তই থাকিব লাগিব কিন্তু সেইটো পিছত হ'ব এইটো তুমি ৰখাই থৈ দিয়া বেয়া নাপাবা দেই এই কিয় বেয়া পাম বে 500 টকা দিছ খালি 30000 টকা ইনকাম কৰি তই ইমান দিনৰ মোৰ লগ পাইছ তই 500 টকা দিছ কোনে ফোন কৰিছে ৰিচিভ কৰ হেল্ল' কি যাবই লাগিব এতিয়া মই মানে বহুত দিনৰ পিছত এটা লগৰ এটাক লগ পাইছোঁ তালৈ অলপ কথা পাতি আছিলোঁ কেনেকুৱা বাইকখন কেনেকুৱা লাগিছে ধুনীয়া পালচাৰ বাইক লৈ ললি মানুহ এই চাইকেল এখনো নাছিল হিমালয়ান এখন ল'ম নহয় আৰু মানে অৰ্ডাৰ দিম বুলি ভাবি আছোঁ মানে অৱস্থা মানে ক্লিয়াৰ হৈ গ'লি দেই দিয়া এয়া ফোনটো লাগি আছে মই ইম্পৰ্টেণ্ট ফোন কিহৰ ফোন এই কোনোবা অফিচৰ পৰা ফোন কৰিছে হেল্ল' নাই মই লগৰটোৰ লগতে কথা পাতি আছিলোঁ দিয়া সিহঁত ৰখি আছে নেকি ৰ'বা নহ'লে 5 মিনিট মই গৈ আছোঁ ভাই ইমান দিনৰ মই লগ পাইছোঁ তই আকৌ যাওঁ বুলি ক'লি যে কাৰোবাক তই এৰিব নোৱাৰ নেকি একেবাৰে বেয়া নাপাবা ভাই মোৰ এয়া কি হ'ল জানা 5জনীমান ছোৱালী ৰখি আছে মোৰ কাৰণে মানে মোৰ লগত চেল্ফি উঠে আৰু মোৰ মানে অটোগ্ৰাফ লাগে জানাইছো আমি চেলিব্ৰিটি মানুহ চেলিব্ৰিটি হৈ গ'লো এতিয়া তোমাকতো কৈছিলোঁ ফ্ৰী ফায়াৰ বেয়া লাগিছে তুই ইমান দিনৰ মই লগ পাইছোঁ ভাবিছোঁ একেলগে বহো আজি সন্ধিয়া পাৰ্টি কৰোঁ দিনেশকো ফোন কৰোঁ লগৰ গোটেইকেইটাক ফোন কৰি এনজয় কৰোঁ আজি সন্ধিয়া মোক কাম আছে জানাইছো চেলিব্ৰিটি মানুহ অলপ মানে ব্যস্ত থাকোঁ সন্ধিয়া কিন্তু ফোন কৰিব পাহৰি নাযাবি কিন্তু দেই সন্ধিয়া ফোন কৰিম হয় এতিয়া মই তোৰ কাৰণে ৰৈ থাকিম যাওঁ দিয়া মোৰ এই চেলিব্ৰিটি লাইফ মই চেলিব্ৰিটি মানুহ মোৰ কাৰণে 5জনী ছোৱালী ৰখি আছে মোৰ লগত চেল্ফি ল'ব মোৰ পৰা অটোগ্ৰাফ ল'ব চেলিব্ৰিটি মানুহ মই তই কোন বে আপোনাৰ কাম এটা কাৰণে আহিলো মই আপোনাৰ কাৰণে পানী মাৰিবি নেকি মোক মোৰ ভুল হৈ গ'ল আপোনাৰ পানী মাৰিব নালাগিছিলে ঠিক আছে মই পানী অলপ খাই আছিলো মই মোক চিনি পোৱা নেকি আপোনাক মই চিনি পাওঁ মই ভালদৰে চিনি পাওঁ এজন মই পুৰা টাই চাই লৈ আহিছো নিউজ পৰ্টেলৰ সাংবাদিক হয় মই আপোনাক এটা কিছু ইণ্টাৰভিউ ল'ব আহিছো ঠাণ্ডা দিনত কি মই কিছু নিউজ ল'ব আহিছো আপোনাৰ পৰা কিছুমান মানে সাংবাদিক হয় মই এজন মোক ফোন কৰে কিয় কৰা নাই মই চেলিব্ৰিটি মানুহ বিশেষকৈ মই চেলিব্ৰিটি মানুহ মোক ফোন কৰি আহিব লাগিব মই আপোনাৰ নাম্বাৰ নাই নাম্বাৰ থকা হ'লে মই নিশ্চয় ফোন কৰিলোঁ হয় মোৰ ভুল হৈ গ'ল ঠিক আছে আপোনাক মই কিছু মোৰ ইণ্টাৰভিউ ল'ব আহিছা ৰ'বা পুৰা অলপ কাপোৰ চাপোৰ ভালদৰে পিন্ধি লওঁ অ'কে মই অপেক্ষা কৰিলোঁ তুমি চাহ তাহ খাবা নেকি নাই চাহ তাহ নাখাওঁ মোৰ হৈ গৈছে মই চাহ তাহ নাখাওঁ মই চাহটো বিশেষকৈ কমাই খাওঁ গতিকে চাহ নাখাওঁ মই চাহ খাই আহিছোঁ পানী খালোঁ ঠিক আছে দিয়া আহা বেছি দেৰি নকৰিবা আহা জল্দি আহা ঠিক আছে কংকন জ্যোতি মেধি মই আছাম 40 চেনেলৰ পৰা আহিছিলোঁ তোমাৰ যিটো ইউটিউবৰ চেনেলৰ বিষয়ে কিছু কথা জানিব আহিছোঁ গতিকে আপোনাক মই প্ৰথমে ক'ব বিচাৰিছোঁ নাই আপোনাক পপুলাৰ সোধা নাই প্ৰথমে ক'ব আহিছোঁ আপোনাৰ ভিউ কেনেকুৱা আহে কিমানখিনি ভিউ আহে মোৰ ভিউ মানে 10 লাখৰ পৰা
এল এ এইচটো আঁতৰাই দিয়া 10K বা কেটো আঁতৰাই দিয়া 10টামান ভিউজ হয় চাগে মোৰ 10টামান ভিউ হয় আচ্ছা 10টা ভিউজ কি কম পাইছে নেকি ইমান কষ্ট কৰি পেলাই নাই একো নাই আপুনি আগুৱাই যাব পাৰিব এতিয়া আমাৰ শুভেচ্ছা থাকিল আপোনালৈ থেংক ইউ ঠিক আছে থেংক ইউ ভাই তুমি মোক ইমানখিনি এতিয়া মোৰ টেলেণ্টৰ ভিডিঅ' চাবা নেকি আপোনাৰ টেলেণ্টৰ ভিডিঅ' মই চাম প্ৰথমে আপোনাক কওঁ আপুনি ইউটিউব জগতলৈ কেনেকৈ আহিলে কি কাৰণে আপুনি ইউটিউব জগতলৈ আহিলে 2 বছৰ আগত হয় 2 বছৰ নহয় 1 বছৰৰ আগত মই মানে এবাৰ তামোল পাৰি আছিলোঁ তামোল পাৰি থকাৰ পিছতে তাৰপিছত তাতে মানে মই ভিডিঅ'টো দেখুৱাই দিম মোৰ এটা বহুত টেলেণ্টৰ ভিডিঅ' আছে দেই সেই ভিডিঅ'টো চাবা নেকি আচ্ছা ওকে আমি ভিডিঅ'টো চাম আমাৰ কেমেৰামেনে ভিডিঅ'টো দেখাব তেওঁ ভিডিঅ'টো আমি টেলেণ্টটো আজি চাম ঠিক আছে ভিডিঅ'টো চাই ল'ম তাৰপিছত আমি বাকী কথা পাতিম তোমাৰ লগত ঠিক আছে ওকে হেল্ল' গাইজ আজি আপোনালোকৰ ওচৰত এটা নতুন ব্লগ ভিডিঅ' আনিছোঁ মোৰ টেলেণ্টক লৈ পেলাই মোৰ টেলেণ্টটো চাব হা গাইজ এইটো ইয়াতে আঁচ এডাল দিছোঁ চাওক এইডাল আঁচ দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোবিলাক ভাল লাগিলে লাইক কৰি দিব এইটো তামোল এটা ইয়াতে ৰখাইছোঁ এইটো তামোল এইডাল আঁচ এতিয়া ঐ এইটো মোৰ লগৰ চোন তাক মাতি আছোঁ গাইজ চাই থাকক আপোনালোকে ঐ প্ৰশান্ত এইপিনে আছোন এইপিনে হ'ল নেকি বে ঐ মোক ভিডিঅ' এটা শ্বুট কৰি দেচোন প্লিজ মই ব্লগ ভিডিঅ' বনাই আছোঁ তই ভিডিঅ' শ্বুট কৰিবৰ কাৰণে ইমান দূৰৰ পৰা মোক তই সেনেকৈ মাতিছ তাৰ চালা চ' গাইজ ফাইনেলি প্ৰশান্তই মোৰ ভিডিঅ'টো শ্বুট কৰিব এতিয়া আপোনালোকে মোৰ টেলেণ্টটো চাই থাকক এইটো লাগি গ'ল দেখিছে গাইজ মোৰ টেলেণ্টটো দেখি কাটি দিবি ভিডিঅ'হে বনাইছোঁ চব গম পায় লগালে ভিডিঅ'টো আপলোড দি দিম এই চলাব নালাগিলে কাটি দিবি হা একবাৰ চোৱা ভিডিঅ'টো চোৱা মোৰ টেলেণ্ট হয় দেই ভালদৰে চোৱা কেনেকুৱা হৈছে ভিডিঅ'টো ধুনীয়া তুমি বহুত ভাল ভিডিঅ' বনোৱা ভাল ভিডিঅ' একচুৱেলি তুমি আগুৱাই যাবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই ভিডিঅ'টো লাইক কৰি দিবা ওকে অলৱেজ মই নামটো চাই লোৱা এইটো নামটো চাই লোৱা আচ্ছা ঠিক আছে মোৰ মনত আছে লাষ্ট কুৱেশ্যন তোমাক এটা মই কুৱেশ্যন সুধিব বিচাৰোঁ ওকে কংকনজ্যোতি মেধি আপোনাৰ অনুৰাগীবিলাকে দৰ্শকে জানিব বিচাৰে একচুৱেলি প্ৰেমিকা আছে নে প্ৰেমিকা হয় কোন অনুৰাগে বিচাৰে বে মোৰ প্ৰেমিকা আছে নে এইটো পাৰ্চনেল কথা হয় কথা নহয় সেইটো সেনেকে ক'লে আপোনাৰ ফলোৱাৰ কিন্তু কমি যাব আপুনি সেইটো নকৰিব বহুত চিনেমাবিলাকত দেখোঁ মানে চিনেমাবিলাকত কি দেখা জানা এনেকুৱা টেলেণ্ট থকা ল'ৰাবিলাকৰ নহয় যে গাৰ্লফ্ৰেণ্ডক মাৰি দিয়ে মোৰ দুখ নালাগিব নেকি তেতিয়া আচ্ছা সেইকাৰণে আপুনি মানে বিয়া পাতাৰ ব্যৱস্থাটো লোৱাই নাই নেকি বিয়া পাতিম আচ্ছা ঠিক আছে বিয়া পাতিব তেওঁ আপোনালোকে তেওঁৰ বিষয়ে জানিব নালাগে তেওঁ বিয়া পাতিব পাতাৰ পিছত আপোনালোকে নিজৰ ঘৈণীয়েকজনী তেতিয়া দেখা পাব ঠিক আছে আপোনাৰ মতে আৰু এতিয়া আগতে জানিব নালাগে ওকে বিয়া পাতাৰ পিছত এটা মানে নিয়ম আছে যিটো মানে নিয়ম যে হানিমুন বুলি কয় সেইটো তুমি ছুইজাৰলেণ্ড লৈ যাবা ডুবাই লৈ যাবা ক'ত লৈ যাবা তোমালোকৰ হানিমুন প্ৰচেছটো ক'ত হ'ব হানিমুন হয় আমাৰ হানিমুন এইবিলাক নাই আমি ইউটিউবাৰ হয় ওকে মই গোটেই ৰাতি ইউটিউবত ভিডিঅ' ব্লগ বনাম গোটেই ইউটিউবত তুমি ব্লগ কটাবা ব্লগ বনাম আমি ইউটিউবাৰ হয় এই নিচিনা যে মহান কোনো নাই Have you